हेलो गाइज আজি মই বনাব লৈছো পুলু পোক এইটো এক প্ৰকাৰৰ আমাৰ ট্ৰেডিশনাল ফুড হয় সো এতিয়া আৰম্ভ কৰো বনাবলৈ তাৰ বাবে মই লৈছো বিলাহী এটা সৰু সৰুকৈ কাটি আলু দুটা সৰুকৈ কাটি লৈছো পিয়াজ দুটা সৰুকৈ কাটি লৈছো জলকীয়া অলপ কাটি লৈছো আৰু অলপ নহৰু লৈছো এতিয়া কেৰাহী এটাত অলপ তেল ঢালি লৈছো প্ৰথমতে মই আলুখিনি অলপ ভাজি লম আলুখিনি সম্পূৰ্ণকৈ সিজিব নিদু অলপ অলপ সিজিলে হৈ যাব এতিয়া অলপ হালধি আৰু নিমখ দিম এতিয়া কাটি থৈ দিয়া পিয়াজ জলকীয়া আৰু নহৰুখিনি ঢালি দিলো এতিয়া কাটি থৈ দিয়া বিলাহীখিনি ঢালি দিলো তাৰ পিছত অলপ সময় এনেকৈয়ে ভাজি লম এইবাৰ পুলু পোকখিনি ঢালি দিছো তাৰ পিছত ভালকৈ ভাজিম পুলু পোকখিনি যেতিয়ালৈকে নিখিজে তেতিয়ালৈকে এনেকৈ মাজে মাজে লৰাই দি থাকিম অৱশ্যে পুলু পোকখিনি বইল কৰিও ভাজিব পাৰি মই বইল কৰি লোৱা নাই যেহেতু সিজোতে অলপ টাইম লাগিব এইবাৰ মই অলপ অলপকৈ জিৰা গুড়ি ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি দিব লৈছো পুলু পোকখিনি মোটামুটি সিজিছে যিহেতু আৰু অলপ সময় গেছত এনেকৈ থাকিবলৈ দিম সো মোৰ পুলু পোকখিনি সুন্দৰকৈ ভাজা হৈ গ'ল যিহেতু এতিয়া কাটি থৈ দিয়া ধনিয়া পাত অলপ এড কৰি দিলো ৰংটো দেখিবলৈ বৰ ধুনীয়া হৈছে খাবলৈও কিন্তু বৰ টেষ্টি হয় পুলু পোক মই ডিশ এখনত উলাই ললো দেখিছেই সো গাইজ ময়ো এতিয়া গৰমে গৰমে খাবলৈ আৰম্ভ কৰোঁ আপোনালোকৰ পৰা আজি ইয়াতেই বিদায় ললো নমস্কাৰ